হেল্ল' গাইজ, মোৰ এই মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু আজি মই গৈ আছোঁ মাজুলী। এয়া দেখিছেনে, মাজুলী অভিমুখে গৈছোঁ। আৰু মাজুলীদি আমি যাম এতিয়া বাসুদেৱ থানলৈ যাম, যিহেতু মাজুলীদি গ'লে আমাৰ ওচৰ হয়। আৰু এইবাৰ মই ফাৰ্ষ্ট টাইম ফেৰীত উঠিছোঁ। আৰু এয়া দেখিছেনে, আমাৰ লগত আহিছে টিকলিও এইবাৰ ফাৰ্ষ্ট আহিছে। এয়া তাই কোনো ধৰণৰ আমনি নাই বাৰু। সোনকালে আৰু গৈ পাই লওঁ নে কি কয়। সকলোখিনি দেখুৱাম আপোনালোকৰ ভিডিঅ'টো, যাতে প্লিজ ভিডিঅ'টো সকলোকে চাই যাব। আৰু এতিয়া ইয়াত দেখিছেনে, আমি ফেৰী পাৰ হৈ মাজুলীৰ নিচেই কাষতে এতিয়া এইকণতে ৰৈ চাহ অকণ খাই ল'লোঁ, ঘৰৰ পৰা যিহেতু বনাই আনিছিলোঁ। আৰু এতিয়া আমি গৈ আছোঁ বাসুদেৱ থানৰ অভিমুখে, আৰু সকলোখিনি দেখাম। আৰু এয়া এতিয়া গড়মূৰ সত্ৰ এইফালে পাৰ হৈ আহিছোঁ। আৰু এইফালে আচলতে ওচৰ হয়, লখিমপুৰেদি যোৱাৰ এতিয়া মানে এইফালে গ'লে আচলতে ওচৰ হয়। আৰু দাদা, মই, ভাইটি তেনেকৈ আৰু আমাৰ নবৌ লগতে এয়া টিকলো, তেনেকৈ এতিয়া আমি পামহি বাসুদেৱ থান। ইয়াত দেখিছেনে, বাসুদেৱ থানৰ এয়া সন্মুখ ভাগ। এইফালে মানুহ আজি ইমান বেছিও নহয়, এয়া গৰমো পৰিছে যিহেতু। টিকলুক এতিয়া ওপৰতে গামোচা এখন দি লৈছোঁ, ৰ'দ পৰিছে কাৰণে তাই। আৰু এয়া এতিয়া বাসুদেৱ থানৰ পৰা ওলাই আহি আমি অভিমুখে মানে কি এয়া এতিয়া বগীবিল দলং পাৰ হৈছোঁ। এয়া দেখিছেনে, এয়া বগীবিলৰ যিটো আবেলি সময়ত মানে ভিউটো বহুত আচলতে ধুনীয়া হয়। আৰু এতিয়া ইয়াৰ তলতে যিখন কাঞ্চনজংঘা ৰিজৰ্ট আছে, তাত আমি সোমামগৈ। আৰু ইয়াতে দুকপিমান ফটো তুলি লৈছোঁ নে কি কয়। আৰু ইয়াত দেখিছেনে, ইমানেই বতাহ নহয়, ফটো মাৰিবলৈ আৰু কি ক'ম, মানে ভালকৈ ৰ'লেও ফটোখন ভালকৈ নহয়েই, কাৰণ বতাহ যিহেতু পূৰা মাৰি আছে। এইফালে পানী দেখিছেনে, তেনেদৰে। আৰু বগীবিলৰ ঠিক তলতে থকা কাঞ্চনজংঘা ৰিজৰ্টলৈ আহিলোঁ। এয়া আমি 4টা পটককৈ সোমাই যাম বুলি ভাবিলোঁ, যিহেতু এয়া এইটো টাইমত আচলতে ইয়ালৈ আহিলে হেনো বহুত মানে ভাল লাগে। এতিয়া এয়া দাদা, আমি এতিয়া কাঞ্চনজংঘা ৰিজৰ্টলৈ সোমাই যাম। আৰু কাঞ্চনজংঘা ৰিজৰ্টখনৰ এয়া দেখিছেনে, কিমান আচলতে ধুনীয়া লাগিছে। আৰু ইমান ডাঙৰ এনেকৈ ডাঙৰকৈ লিখি থৈছে ৱৰ্ডটো। সঁচাকৈ বহুত আচলতে পৰিৱেশটো বহুত ধুনীয়া ক'বলৈ গ'লে। এয়া মানুহ যথেষ্টখিনি হৈছে, আৰু মানে আবেলি টাইমত মানুহনো প্ৰায় অলপ বেছি হয় আগৰ সময়ছোৱাতকৈ, এয়া তেওঁলোকে কৈছে। আৰু এতিয়া আমি ৰিজৰ্টখনৰ ভিতৰলৈ সোমাই যাম। এয়া দেখিছেনে, ৰিজৰ্টখনৰ ভিতৰত এয়া কিমান, যিহেতু কাঞ্চনজংঘা ৰিজৰ্টখন এখন ফেৰীৰ ওপৰত এনেকৈ সজাই তুলিছে তেওঁলোকে, কিমান ধুনীয়াকৈ আচলতে সজাই ৰাখিছে চাওকচোন। মানে ভাবিবই নোৱাৰি, ভিতৰত যোৱাৰ লগে লগে সঁচাকৈ বহুত আচৰিত লাগে। আৰু তেওঁলোকে বহুত মানুহক মানে ভালকৈ হেৰিও দিছে, শুশ্ৰূষাও দিছে। আৰু এয়া এতিয়া অকণমান দলংখনৰ তলেদি আমাক ফুৰাব ফেৰীখনৰ জৰিয়তে। আৰু এতিয়া তাৰপাছত খানা অৰ্ডাৰ কৰা হৈছে, খাই মেলি আৰু ঘৰলৈ ৰাওনা হ'ম। তেনেহ'লে ভিডিঅ' চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মাজুলী বাই বাই।